হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। আপোনালোক সকলো ভালে আছেনে? মই ভালেই আছোঁ। মই মা ঘৰত আছোঁ। আজি আমাৰ ভাইটিৰ বাৰ্থডে'। আজি বোলে এটা ভ্লগ আৰম্ভ কৰোঁ। সেইকাৰণে মই এতিয়া অকণমান পথাৰৰ পিনে ওলাই আহিছোঁ। আমাৰ ঘৰৰ একেবাৰে কাষতে পথাৰখন আছে, চাওকচোন। ৰ'দ দিছে যে, সেইকাৰণে ভাল লাগিছে। সেইকাৰণে অকণমান ওলাই আহিছোঁ। মোক ককাকে উমলাই আছে। ঠিক আছে, তেনেহ'লে আপোনালোকে ভ্লগটো চাই থাকক, শেষলৈকে চাব আৰু মৰম দিব সকলোৱে। অ' মানুহ, তুমি ককাই তেনেকে লৈ লৈ থাকা নি ইয়াত? এইপিনে চোৱা। যাওঁ 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 যাওঁ। ইউ কেনেকে গুটুম গুটুমকে আছে, পেটটো ওলাই গ'ল। দি দিয়া। মই কাপোৰ চাপোৰ ল'ব নাজানো নহয়, সেইটোৱে দিগদাৰ। এনে অকণমান লৈ থাকক। এতিয়া কাপোৰখনে এই চকুত কলমটো লাগিব আকৌ। স্কুল ওলালে নেকি? কেনেকে চাই আছে বাপালে? কোনে লৈছে? উঠি থাকা ককা কোচত দেই, আমি যামগে নহয়। আকৌ কেতিয়া লগ পাবা? টিকু 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 দিন টিকুজনী, আমাৰ দিন টিকু এজনী। এইখন আমাৰ পথাৰখন। আমাৰ একেবাৰে গুৰি মাটি কেইডৰাত খুৰাই এইবিলাক আলু কৰিছে আৰু লাই আছে, মূলা আছে, এইবিলাক পিঁয়াজ নহৰু আছে, ৰঙালাও গুটিও দি থৈছে। এইবিলাক খুৰাই অকণমান বাম ফচল কৰিছে। আৰু এই কাষৰ ধানবিলাক প্ৰায় দাই হৈছে, অলপ অলপ আছে আৰু। কিমান ধুনীয়া লাগে। মই ঘৰলৈ আহিলে পথাৰখন এবাৰ চাওঁৱেই আৰু। এইজনী আমাৰ ভণ্টি, তাই কিবা এটা বুটলি আছে, ধনিয়া বুটলি আছে। সেইদিনা যে কৈছিলে যে মেঘালীয়ে চুমা বা, সেইজনীয়ে আমাৰ চুমা। দেখাম আৰু তাইক অলপ পাছতে মই, আপোনালোকে চাব দেই। এইজোপা কেৰেলাৰ গছ, বেকা হৈ গৈছে। অ' চুমা, এজোপা এনেকে অকণমান উঠাই দিয়ে আকৌ। পাপাই উঠাব নি? এইবিলাক ধনিয়াবিলাক দেখিছেনে? সৰু সৰু হৈ আছে, ডাঙৰ হ'বহে আৰু। এজোপা কি গছ জানো? এজোপা মূলা হ'বলা, হয় না চুমা? এজোপা ধনিয়া হিচৰি মিচৰি হৈ আছে গোটেইখন, কিন্তু ভালেই হৈছে বাৰু, বেয়া হোৱা নাই। আৰম্ভ হৈছে আৰু ডাঙৰ হ'ব। আমি খাম আৰু আকৌ আহিলে, হয় না চুমা? কেৰেলা মোলে থৈ দিবি দেই। হাই ফ্ৰেণ্ডছ, এইয়া আমাৰ চুমা, মোৰ ভণ্টি, মোৰ একমাত্ৰ ভণ্টি দেই এজনী। মোৰ খুৰাৰ ছোৱালী, একদম মোৰ এজনীয়ে ভণ্টি আৰু এজনীয়ে মোৰ ভণ্টি। কিন্তু মোতকে ওখ, মই চাপৰ। আমি এতিয়া তাই মই পথাৰলৈ আহিছিলো। ইয়াত দেখিছে নাই, তাই ধনিয়া বুটলি লৈছে। আজি ৰাতিকে বোলে তাই হেৰি খুৱাব, হাঁহৰ মাংস খুৱাব কোমোৰাৰ লগত। সেইকাৰণে এতিয়াৰ পৰা যোগাৰ কৰিছে। দেখিছে এই ভনীয়েক থাকিলে কিমান লাভ। এয়া আমাৰ পেহা দেই, এয়া আমাৰ পেহা, এয়া ভাইটি, এয়া বাৰ্থডে বয় আজি। হেপী বাৰ্থডে। এয়া ইহঁতে এতিয়া এই কুকুৰাবিলাক অকণমান মাৰিছে। আমাৰ চুমা ভাগৰ বোলে বেয়া লাগিছে, মোৰো বেয়া লাগিছে বাৰু। এতিয়া কাটা মেলা কৰিব আৰু। চব নিজৰ কামে কামে বিজি হৈ আছে আৰু মই ভিডিঅ' বনাই আছোঁ। হেল্ল' ফ্ৰেণ্ড, এয়া আমাৰ ঘৰৰ নামঘৰ ভাগ আমাৰ ঘৰৰ ফ্ৰণ্টতে আছে বাৰু। এয়া আমাৰ ঘৰৰ পুৰণা ভঁৰালটো। এইটো হৈছে আমাৰ ঘৰটো। পাপাই ঘৰৰ ফ্ৰণ্টতে বহি কিবা এটা কাম কৰি আছে। আৰু আমাৰ ঘৰটো সম্পূৰ্ণকৈ বনাই হোৱাগৈ নাই, ছাদ ঢালিছে যে। পাপা শিক্ষকহে, সেইকাৰণে বৰ লৰালৰিকৈ কৰিব পৰা নাই। জানেই নহয় আপোনালোকে শিক্ষকৰ কেনেকুৱা দুৰৱস্থা, মানে এটা কাম কৰিলে এটা কামলৈ নোজোৰেগৈয়ে। তথাপিও বনাই আছে আৰু, হ'লেগৈ দেখাম। মই পথাৰৰ পৰা আহোঁ মানে মোক পাপাৰ পৰা মায়ে লৈ ওচৰৰ খুৰা ঘৰলৈ লৈ গ'ল। খুৰীহঁতক মাতিবলৈ গৈছে চাগে সম্ভৱ পাৰ্টিলৈ। এতিয়া মই মোৰ ওচৰলৈ আহি আছোঁ। তাই বা কি কৰি আছে তাত। ইয়ালৈ আহিলে মানে তাই মোক ওচৰলৈ আহিবলৈ নাপায়। প্ৰথমবাৰ আহিছে নহয়, চবৰে মৰমৰ আৰু প্ৰথম নাতি পাইছে চবেই। আৰু ককা আইতাকবিলাক একেবাৰে জীয়ৰী জীয়ৰী চব। অকল মোৰ মা পাপাহে অকণমান বুঢ়া হৈছে, বাকী চব সৰু সৰু ককা আইতাক।
সেইকাৰণে তাই ইমান মৰম পাইছে নহয়, ইয়াতে আহি তাই কান্দিবলৈও পাহৰি গৈছে। মই দেখাই থাকিম চবকে আজি দেই। পিনে বৌয়েকে নন্দাকে মিলি পুৰা পাচলি কটাত ব্যস্ত। দেখিছ নাই কিমান পাচলি সৰুবিলাক কাটিলে, এতিয়া এইবিলাক কাটি আছে আৰু এটিং দুটিং কেনে বহুত কাটিছে বোলে। ভাগৰ লাগিছে নি কাটি কাটি? লাগিছে। কাটি থাক, ককাইৰৰ বাৰ্থডে আৰু সেইকাৰণে এতিয়া কাটি থাকিব লাগে আৰু। এইপিনে পেহাও মাংস কটা শেষ হৈছেগে আৰু লাহে লাহে। এতিয়া আমাৰ কাম পুৰা চলি আছে। মনলি, মৌ মানুহ কুকু, কাৰ লগত উঠিলানো তুমি? কাৰ পিছত উঠিলানো? ইমান ভাল পাইছে তাই। এইপিনে চোৱাচোন, আমাৰ ভাইটিৰ লগৰ ক্লাছমেটসকল আহিছিলে বাৰ্থডে খাবলৈ। তেহেঁতৰ লগত আমাৰ মৌৱে ইমান মিলা মিছা কৰিছে, ইমান হাঁহি ফূৰ্তি কৰিছে, দেখি মোৰ ভাল লাগি গৈছে যেন সদায়ে লগ পাই থাকে তেওঁলোকক। কিন্তু প্ৰথম চিনাকিহে আছিলে। এনেকৈ আমি সৰুকৈ তাৰ লগৰ কেইজনৰ লগতে বাৰ্থডেটো উদযাপন কৰিলোঁ। আৰু আপোনালোকে তাক আশীৰ্বাদ কৰিব যাতে সি জীৱনত আগুৱাই যাব পাৰে। Happy birthday to you. Happy birthday dear Abhijit. Happy birthday to you. May God bless you. Happy. উঠিলে নাই? জিভাখন এখন কি হৈছে? এইবোৰ কি কথা? হাই বুলি কৈছে, হাই। খেলি আছে তাই সবারই। সেইকাৰণে দেখুৱাবি এনেকে পাবি। আৰু অকমান দীঘলকে দেখুৱাই দিয়া। বহুত দীঘল ন জিভাখন। পিয়া লাগিছে নি মোক? সেই নহয় গাখীৰ খোৱালোৱে পেটটো ভালকে ভৰি লওক তেনেকুৱা হৈছে। নহয় তাই সেইবোৰ আগৰ পৰা কয়। নহয় তাই ভাল পাইছে ঘূৰিব বিচাৰিছে। মাল্টি টেলেণ্টেড গাৰ্ল। দুষ্ট দুটা মানুহ যাওঁ এইপিনে। তুমি জিভাখন আদি বন্ধ কৰা আকৌ। তোমাৰ জিভাখন বেয়া হৈছে ন কথাটো। এইখন তোমাৰ কেনেকৈ জিভা এখন তুমি কেনেকৈ জিভা এখন তুমি আৰু নেহাৰিবা নহাও দেই। নাইয়া চিৰিলৈকে বহি কেনেকুৱা কৰি আছে তো আৰু ছোৱালী দুষ্ট কৈছা যে। এইখন খাব লাগে। কিবা এটা বস্তু মিঠা পাইছে চাগে দেই। নহয় তাই জিভাখন যে চাওঁ আকৌ চালে নহয় তাৰপৰা কিবা এটা বস্তু ইয়াত লাগি আছে। কি আছে তুমি উলিয়াই পেলাব জিভাখন কি কৈছে তুমি? আকৌ কৰিব দিব আকৌ কয় আৰু নালাগে হৈ গ'ল কৰিব। জিভাখন দেখুৱাই দিয়াচোন আকৌ। দেখুৱাই দিয়াচোন জিভাখন। মৰমে দেখুৱাই যে হাঁহি দিলে যে। মৰমে দেখুৱাই দিলে যে হাঁহি দিলে আকৌ নিজৰ
মৰমীয়া মনত পেলাইছে ভয় খাব ভয় খাব কেনেকে যাইছে কি হ'ল গৰম পানী অকণ আনকে যাচোন খুৱাই দিওঁ আনিছো ৰ একেবাৰে উতলা নানিবি আৰু উতলাই পেলাই চেঁচা কৰি আনিবি তুমি আকৌ কেলে উলিয়াই দেখাইছা পানী গৰম পানী আছে চাগে নহয় আছে যদি দে এই এই তাই প্লাগটোত আছে দি চোন উঠিবা নি উঠি আহিবা নি কিমান দিবা মামীয়েক ভাগিনীয়েক দুইটাই কেনেকে জিভা উলিয়ালে কম্পিটিশ্যন কম্পিটিশ্যন কৰি আছে নি মামীৰ লগত এইপিনে চোৱা দুনে এইপিনে চোৱা এইপিনে চাব কৈছে মামীয়ে চা খাব পাৰিব না মই এনেকুৱা খাই থাকোঁ ৰ এইটো পাপা উলিয়ানে মা অঁ নে এইটো নুখোলাটো লওঁ নি সেইটো নলওঁ মামীৰ লগত জিভা উলিওৱা কম্পিটিশ্যন কৰিছা নি চাওঁ এইপিনে চাওঁ অৰিয়েণ্ট ডগছটো নে যিকোনো হ'লেও উলিয়াইছে যাব খাব পাৰিব কেনেকৈ খাব অকণমান জিতাই দিব লাগে মৰমীয়া দেখুৱাইছে তাইও দেখুৱাইছে যে আজি কি হ'ল কোনে বেছি দীঘলকে উলিয়াই পাছ কোন জিতেগা হৈ গ'ল নি তোমাৰ ভাগৰ লাগি চাওঁ কিমান উলিয়াব হাঁহ মানি দিলা লোৱা পানী মানি গৰম হেল্ল' ফ্ৰেণ্ড এনেকৈয়ে হাঁহি ধেমালি আনন্দৰ মাজেৰে আমি আজিৰ দিনটো অতিবাহিত কৰিলোঁ ভাইটিৰ বাৰ্থডেটোও গ'ল মোৰ বিয়াৰ 7 বছৰৰ পাছত মই প্ৰথমবাৰৰ বাবে ভাইটিৰ বাৰ্থডেটো পালোঁ খুব এনজয় কৰিলোঁ বেছিকৈ ভিডিঅ' কৰা নহ'লেই এনেকৈ আৰু এতিয়া বেয়াই লাগিছে যামগৈ আমি 2 দিনৰ পাছতে ঘৰখনলৈ বোৱাৰীজনী অহাৰ পাছতে তাই আমাক ইমান মৰম দিছে আমি কি দিব পাৰিছোঁ নাজানো কিন্তু তাই ইমান মৰম মোৰ এজনী ভণ্টিৰ অভাৱ পূৰ হৈছে এতিয়া তাইক এৰি যাবলৈ বেছিকৈ বেয়া লগা হৈছে মা পাপাক আৰু ভাইটিক এৰি যোৱা দুখটোতো আছেই এনেকৈয়ে ভাইটি আৰু আমাৰ সম্পৰ্কটো যাতে সদায় ভাল হৈ থাকে মই তাৰে আশা কৰোঁ আপোনালোকেও আশীৰ্বাদ কৰিব যাতে সিহঁতৰ জীৱনটো সুখৰ হয় আৰু ভাইটিৰ বাৰ্থডেটো এনেকৈ প্ৰত্যেক বছৰে যাতে আমি উদযাপন কৰিবলৈ পাওঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে তেনেহ'লে মোক অলপ মৰম দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু যদিহে মন যায় শ্বেয়াৰো কৰি দিব গুড নাইট ফ্ৰেণ্ডছ